সৰুতে চুলিত তেল লগাবলৈ খুব বেয়া পাওঁ মায়ে টানি আজুৰি আনে আৰু চুলিত তেল লগাই লগাই কয় ছোৱালী মানুহৰ চুলিখিনিয়েহে সৌন্দৰ্যতাটো ৰাখে সৰুতে মাৰ কথাটো শিলৰ ৰেখা মায়ে যদি কৈছে জেতুকা লগাইছিলোঁ আমলখি লগা যেহেতু ঘৰত ভৰি ভৰি আমলখি আছিলে আমলখি লগাইছিলোঁ অৱশ্যে যেতিয়ালৈকে মাৰ হাতৰ যত্ন চুলিখিনিত পৰিছিলে তেতিয়ালৈকে ঠিকেই আছিলে লাহে লাহে বিয়া হ'লোঁ ঘৰৰ পৰা আঁতৰি আহিলোঁ বিভিন্ন ঠাইত থাকিব ল'লোঁ তাৰ কাৰণে হয়তো পলিউশ্যনো হ'ব পাৰে পানীও বেয়া হ'ব পাৰে চুলি খুব সৰিবলৈ ধৰিলে আজিকালি বিশেষকৈ মহিলাসকলৰ চুলি ষ্ট্ৰেইট কৰাৰ পিছত এনেকুৱা খুব কম সংখ্যক মহিলাই ওলাব যিসকলে কয় যে চুলিখিনি ষ্ট্ৰেইট কৰাৰ পিছত মোৰ ভাল হৈ আছে মানে সকলোৱে কয় একদম শেষ হৈ গ'ল দেই নকৰিবি অৱশ্যে ভগৱানৰ কৃপাত মোৰ চুলিখিনি যেনিবা জন্মগতই ষ্ট্ৰেইট হয় কিন্তু ষ্ট্ৰেইট হ'লেইটো নহ'ব চুলি সৰাটো কেনেকৈ ৰক্ষা কৰিব লাগিব তাৰ কাৰণে কিবা নহয় কিবা এটাটো যত্ন কৰিবই লাগিব গতিকে মই সপ্তাহত এনেকুৱা কিছুমান ঘৰুৱা দিহা কৰোঁ যাৰ পৰা মই ইমান বেয়া পানী দিল্লীত নিমখীয়া পানী তাৰ পৰা চুলিখিনি বচাই ৰাখিছোঁ এতিয়া চুলি যদি আপোনালোকৰ সৰা বন্ধ কৰিব লাগে প্ৰথমতে পানীখিনিৰ ক্ষেত্ৰতে যত্ন ল'ব লাগিব যদি পানী বেয়া আপুনি পানী যিটো নৰ্মেল পানীৰে চুলি ধুৱে তাৰ পাছত 1 মগ হ'লেও ফিল্টাৰ পানী ব্যৱহাৰ কৰিব এইটো হৈছে আজিৰ টিপ প্ৰথমতে এতিয়া কি কৰিলে আপোনাৰ চুলি সৰা বন্ধ হ'ব চুলিখিনি স্মুথ হ'ব তাৰ এটা অকণমান সৰু হোম ৰেমেডি লৈ আহিছোঁ তাৰ কাৰণে একো বিশেষ কৰিব নালাগে আপুনি ঘৰত ভাত বনাই নহয় তেতিয়া ধুনীয়াকৈ চাউল আপোনাৰ ঘৰৰ জোখত বহাই দিয়ক পানী দি আপুনি বিচাৰিলে গৰম পানীও দিব পাৰে যদি গৰম পানী নিদিয়ে আপুনি ভাতত তেনেহ'লে ঠাণ্ডা পানীও দিব পাৰে যিকোনো পানী মুঠতে নৰ্মেল আপুনি যেনেকৈ ভাত বনায় সেইদৰে ভাতকেইটা বনাই লওক আৰু 15 মিনিটমান যদি আপোনালোকৰ সময় লাগে কাৰণ সৰহকৈ বনালে অকণ বেছি সময়ো লাগিব পাৰে এতিয়া মই যিহেতু কম চাউলৰ বনাইছোঁ গতিকে 15 মিনিটত এটা ভাত টিপি চাইছোঁ যে ধুনীয়াকৈ চাউলখিনি সিজি গৈছে এতিয়া ভাতৰ মাৰটো কাঢ়িব পাৰিব তাৰ পাছত ধুনীয়াকৈ মই ভাতৰ মাৰখিনি কাঢ়ি ল'ম কাঢ়ি লৈ ভাতৰ মাৰখিনি ঠাণ্ডা হ'বলৈ দিম এতিয়া ভাতৰ মাৰত যে এনেকুৱা এনাৰ্জি থাকে আগতে আমাৰ আইতাহঁতে কয় খুব মানে ভোক লাগিলে খাবলৈ একো নাথাকিলে বোলে ভাতৰ মাৰেই খায় খুব এনাৰ্জি পোৱা যায় ভাতৰ মাৰত বহুত ষ্টাৰ্চ থাকে আৰু সেইখিনি চুলিৰ কাৰণে উপকাৰী এতিয়া দুটা কণী ল'ম আপোনালোক যদি ভেজিটেৰিয়ান হয় তেনেহ'লে কণীৰ ঠাইত হাংকাৰ্ড ল'ব হাংকাৰ্ড কিদৰে বনায় এখন কোমল কাপোৰ ল'ব তাত দৈ দিব দৈৰ পৰা পানীখিনি ছেপাৰেট কৰি ল'ব তাৰপিছত যিখিনি দৈ মানে ডাঠ দৈ ৰ'ব সেইখিনিকে হাংকাৰ্ড বুলি কয় সেইখিনি ব্যৱহাৰ কৰিব যদি আপুনি ভেজিটেৰিয়ান নহয় মাছ মাংস খায় তেনেহ'লে আপুনি কণী ব্যৱহাৰ কৰিব পাৰিব এতিয়া কণীটো কেনেকৈ ব্যৱহাৰ কৰিব কণীটো দুটা ভাঙি ল'ব তাৰ পৰা হালধীয়া অংশখিনি নিদিব যিখিনি বগা অংশ থাকে সেইখিনি দি দিব যিহেতু কণীত প্ৰটিন থাকে আৰু চুলিখিনি বিকাশ হোৱাত বহু পৰিমাণে সহায় কৰে কণীৰ লগতে এতিয়া মই এড কৰিম 2 চামুচ মৌজোলে চুলিখিনি স্মুথ হোৱাত সহায় কৰে মানে চুলিখিনি কোমল কৰিব যাৰ চুলিখিনি বেছি ৰাফ তেওঁলোকে যদি মৌজোল চুলিত লগায় চুলিখিনি বহুত কোমল হয় এতিয়া চামুচেৰে ভালদৰে মিক্স কৰি ল'ম মিক্স হোৱাৰ পাছত যিখিনি আমি ভাতৰ মাৰ ঠাণ্ডা হ'বলৈ দিছিলোঁ সেই ঠাণ্ডা হোৱা ভাতৰ মাৰখিনিৰ পৰা 4 চামুচ মই কণীখিনিৰ লগত এড কৰিম এতিয়া আপোনালোকৰ যদি চুলিখিনি বেছি দীঘল বা ডাঠ হয় সেইটো হিচাপত আপোনালোকে কোৱান্টিটিটো কম বেছি কৰিব পাৰে মই মোৰ হিচাপতে লৈছোঁ এতিয়া ভালদৰে ভাতৰ মাৰখিনি দি মিক্স কৰি ল'ম তাৰ পাছত এড কৰিম 2টা ভিটামিনৰ কেপচুল যিটো আপোনাৰ একদম ইজিলি ওচৰৰ ক্লিনিক বা মেডিকজত পাই যাব যিকোনো ভিটামিনৰ টেবলেটে আপোনালোকে ল'ব পাৰে ভিটামিন চুলি সৰা বন্ধ কৰাত বহুত পৰিমাণে সহায় কৰে লগতে আপুনি যদি স্কিনত লগাই স্কিনখন বহুত ধুনীয়া কৰি ৰাখে তাৰ পাছত একেবাৰে শেষত 2 চামুচ লৈছোঁ এল'ভেৰা আপোনালোকৰ তাত যদি ফ্ৰেছ এল'ভেৰা আছে আপোনালোকে সেয়াও ব্যৱহাৰ কৰিব পাৰে আৰু শেষত 1 ড্ৰপ লৈছোঁ এসেনশিয়েল অইল এইটো অপচনেল হয় মই গোন্ধৰ কাৰণে লৈছোঁ এনেও এসেনশিয়েল অইল চুলিত লগালে ভাল লাগে আপোনালোকৰ তাত যদি নাই আপোনালোকে স্কিপ কৰিব পাৰে যদি বিচাৰে আপোনালোকে অনলাইনো কিনিব পাৰে আজিকালি ডিপাৰ্টমেণ্টেল ষ্টৰটো পাই যায় এইটো মোগৰা এসেনশিয়েল অইল আছিলে বিভিন্ন ধৰণৰ থাকে সেইটো আপোনালোকে বিচাৰিলে নিজৰ চইচ লগাব পাৰে এতিয়া চুলিখিনিত কিদৰে লগাম চুলিখিনি লগোৱাৰ আগতে চুলিখিনিত যাতে কোনো ধৰণৰ তেল লাগি থাকিব নালাগিব বা কিবা আপুনি বেলেগ যদি কেমিকেলো লগাইছে ধৰি লওক চুলিত জেল লগাই থৈছে সেনেকুৱা লাগি থাকিব নালাগে ভালদৰে চুলিখিনি শ্যাম্পু কৰি চাফা কৰি ল'ব লাগিব
এতিয়া মিশ্ৰণটো চুলিখিনিত লগাব লাগিব প্ৰথমতে চুলি গুৰিত লগাব তাৰ পাছত লাহে লাহে গুটেই চুলিখিনিতে লগাই ল'ব যাতে চুলিখিনি তেনেকৈ লগাব চুলিখিনি যেন ধুইহে আহিছে তেনেকৈ হ'ব লাগিব আৰু এইদৰে লগাই 30 মিনিট আপুনি এৰি দিব লাগিব মানে কিন্তু তাৰ আগতে কি কৰিব লাগিব এটা বাকেট ল'ব তাত অকণমান কুহুমীয়া গৰম পানী মানে কেনেকুৱা ধৰি লওক আপুনি আঙুলি অকণমান দিলে আঙুলিটো লগাব পাৰে তেনেকুৱা পানী ল'ব লৈ তাৰপিছত আপুনি এখন কাপোৰ ল'ব কাপোৰ মানে অকণ কোমল কটনৰ বিশেষকৈ টাৱেল জাতীয় তেনেকুৱা এখন ল'ব আৰু সেইখন অকণমান চেপি দি লগালগ আপুনি চুলিখিনিত বান্ধি দিব আপোনালোকৰ তাত যদি ষ্টিমাৰ আছে মানে চুলিত লগোৱা এটা ষ্টিমাৰ পায় সেই ষ্টিমাৰটো যদি আছে ভাল কথা যদি নাই যিসকলৰ কাৰণে তেওঁলোকে এইদৰে চুলিখিনিত লগাব পাৰে আৰু কাপোৰখন লগাই 10 মিনিট ৰাখিব 10 মিনিট ৰাখাৰ পাছত ইফালে আপোনাৰ 10 মিনিট গ'ল আৰু আনফালে আপুনি 20 মিনিট ৱেট কৰিব লাগিব তাৰ পিছতহে চুলিখিনি ধুব পাৰিব চুলিখিনি যেতিয়া ধুৱে চাফা পানীৰে ধুব চাফা পানী মানে বহুতৰে পানীৰ প্ৰব্লেম থাকে পানীখিনি বেয়া থাকিব পাৰে সেইকাৰণে শেষত এক মগ হ'লেও ফিল্টাৰৰ পানী ব্যৱহাৰ কৰিব নেক্সট ডেহে শ্বেম্পু কৰিব প্ৰথম দিনা শ্বেম্পু কৰিব নালাগে এইদৰে মাহত আপুনি 2-3 বাৰ লগাওক আৰু যাৰ চুলি বেছিকৈ সৰে তেওঁলোকে সপ্তাহত এবাৰ ব্যৱহাৰ কৰক এই হোম ৰেমেডিটো ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ চুলি সৰা বন্ধ হ'ব চুলি গ্ৰোথ হ'ব লগতে আপোনাৰ চুলিখিনি যদি ষ্ট্ৰেট নহয় ষ্ট্ৰেট হোৱাটো সহায় কৰিব আৰু লগতে চুলি গুৰি ফটাটো বন্ধ কৰাত সহায় কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'লৈ মই পুনৰ আহিম তেতিয়ালৈ আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক লগতে ফ'ল' কৰিবলৈ নাপাহৰিব বাই বাই